ৰূপেশ্বৰী ৰূপেশ্বৰী কি কৈছ হয়? ভদেশ্বৰী বাইদেউ আহ বহি এইখিনিতে বহি ঘৰৰ পৰা আহিলি নে বাইদেউ? এইখিনিতে বহো ন এই ঘৰৰ পৰা আহিলোঁ আইতা মই পম্পীহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ দেই। যাবি এই আইতাৰে আহিছে চাহপানীটোপা বনাই থৈ যাচোন বাৰু মাহাৰেতো নাই ৰাতিপুৱাই কলে ওলাই গ'ল যা চাহপানীটোপা আইতাৰ কাৰণে বনাই থৈ যা। আকৌ চাহত লগালে নে বা মই নোৱাৰোঁ দে চাহ তাহ বনাবলৈ মোৰ একেবাৰে টাইম নাই মোৰ এইফালে সুধিবগৈ লাগে পিকনিক কোনে কোনে যাব একদম পিকনিকৰ যা যোগাৰ কৰোঁগৈ মই টাইম নাই তোমালোকে যি কৰা কৰি থাকা। ৰঙিলিয়েনো কলৈ যায় বাৰু পিকনিক না কি হেনো বাইদেউ সেই পিকনিকলৈ যাব হেনো এই 1 জানুৱাৰী পিকনিক হেনোকুৱা এই পিকনিকলৈ যাবলৈ আৰু সিহঁতে সেই ছোৱালীকেইজনীয়ে কথা পাতিছে 1 জানুৱাৰী পিকনিক খাবগৈ হেনো ক'ৰবাত। পিছে ৰঙিলিও 1 জানুৱাৰী কেই তাৰিখে হয় 1 জানুৱাৰী 1 তাৰিখে হয় আকৌ। আকৰিজনী বাইদেউ 1 জানুৱাৰী 1 তাৰিখেহে হয় আকৌ। টুপিত বুঢ়ীবোৰে নহয় মাথা একদম খাই দিয়ে আৰু দেই মই কৈছোঁ দেই। ইংলিছত কিবা গালি দি থৈ গ'ল নেকি আপেশ্বৰী মোক আমিও বুজি পাওঁ বাৰু ইংলিছ অকণমান সেই ষ্টুপিড লঞ্চেছ কালৈ ভয় নকৰোঁ ফুটবল খেলা দি ডবল চুটে মাৰোঁ। ৰঙিলিয়াই কণা কুজা কুঙা পিছে তোমাৰ উঠটো বান্দৰৰ ভূমিটোৰ নিচিনা যে আকৌ ৰঙা মোৰ বান্দৰৰ ভূমিটোৰ লগত মোৰ সেয়া ইমান ধুনীয়া উঠটো আপুনি তুলনা কৰিছে। হ'ব দে আই তই যা সেই পিকনিক নাকি সেই প্ৰগ্ৰেমলৈ তই যা যোগাৰ কৰগে দেই। হেৰি নহয় বাইদেউ আজিকালি আৰু ল'ৰা ছোৱালীবোৰ চিনি নাপায় নহয় বাইদেউ আমি আৰু আগতে সেই মাঘৰ বিহু আহিলে না বুলি ক'লে হেৰি একেবাৰে উৎপাত হয় আৰু পিঠা বনাবলৈ বহাগৰ বিহু আহিলে মানে আৰু একেবাৰে ঢোল পেঁপা মাত আৰু ৰজনজনাই থাকে আৰু বাইদেউ। আজিকালি ল'ৰা ছোৱালীবোৰ নাই বাইদেউ বিহু চিহু চিনিয়ে নাপায় বাইদেউ এইবোৰ কিবা পিকনিক নেকি সেইবোৰ পাৰ্টি পিকনিক এইবোৰে চিনি পায় বাইদেউ। আমাৰ এজনী দেখিছ নাই এতিয়া সেই পিকনিকলৈ যাবলৈ আৰু উৎপাত কালিৰ পৰা মাকক পইচা খুজি আছে আৰু পিকনিকত মিলাই মেলি হেনো ক'ৰবাত যাব তাৰপিছত মাকে সেইকাৰণে ৰাতিপুৱাই আৰু ল'ৰা কথা নুশুনিলেও নহয় এই পইচা বিচাৰি গৈছে বেনুধৰ ঘৰলৈ। এতিয়া সেই পইচা সেই পিকনিকত দিব লাগে যে সেই ল'ৰাজনীক নিদিলেও নহয় এতিয়া সেই পইচা বিচাৰি গৈছেহে ল'ৰাই যি উৎপাত জ্বলা কলা দেখাই দিছে বাইদেউ। হয় ৰূপেশ্বৰী তই কথাষাৰ ঠিকেই কৈছ আজিকালি বিহুত মানে আগৰ যিটো বিহু হেঁপাহ এই হেঁপাহটো ল'ৰা ছোৱালীৰ গাত দেখি নেপাওঁ ৰূপেশ্বৰী অকল তোৰ নাতিনীয়ে জ্বলা কলা দেখাইছে বুলি নকবি হেৰৌ আমাক কিটা জানো কম সেই দমৰাকেইটা আমাৰ দমৰাকেইটাও কম নহয় মাকে বেচেৰি একদম পানী খাই গৈছে দেই ৰূপেশ্বৰী পানী খাই গৈছে আজিকালি ল'ৰাবোৰ মাক বাপেকে কথা নুশুনে দেই। পিছে ভদেশ্বৰী বাইদেউ মনত পৰে নাই বাৰু হেৰি যে আমি যে আকৌ বিহু ফাংচন চাবলৈ গৈছিলোঁ যে তেতিয়া আকৌ সেই ৰূপেশ্বৰে যে মোক আকৌ পিছফালৰ পৰা চানা দলিয়াই আৰু বাইদেৱে যে আকৌ ভাব সেই বাইদেউকে দলিয়াইছে বুলি যিখন হৈছিলে বাইদেউ এতিয়ালৈকে মনত আছে হেৰৌ মই তাকে ভাবোঁ এতিয়া যদি মোৰ ৰূপেশ্বৰলৈ বিয়া হোৱাহেঁতেন ৰূপেশ্বৰ নি দেখি ৰূপেশ্বৰী নামটো একদম মিলি গৈছিলে কিন্তু এই জহনি মূৰা হতচি হোৱা বুঢ়াটোলৈ আহি এইখন গতি হৈছে এতিয়া এনেকৈ খাবলগীয়া হৈছে আৰু তোৰ এতিয়ালৈকে মনত আছেনে সেইবোৰ কথা বুট মাহ দলিয়া আকৌ কি চানা দলিয়া সেইবোৰ কথা তোৰ এতিয়ালৈকে মনত আছে হেৰৌ মই নেজানো নহয় তোক দলিয়াই বুলি ৰূপেশ্বৰ মনত যে তোৰ কাৰণে ইমান ভাল পোৱা আছে বুলি নেজানো নহয়
আমি পিছতহে গম পাইছোঁ হেৰৌ তই যেতিয়া আকৌ এই পোনাকণলৈ পলাই আহিলি তেতিয়াহে গম পাইছোঁ ৰূপেশ্বৰে বেচেৰাটো ঐ অলপখন কান্দিলেনে বাৰু ৰূপেশ্বৰী বোলো নামকেইটাও মিলে হেৰৌ তহঁতৰ দুটা বোলো ৰাখি যোৰাও মিলিব দেই হয় বাইদেউ হয় ৰিণিকি ক'ৰবাত গান শুনা নিচিনা লাগিছে হেৰৌ বিহু গান শুনা নিচিনা লাগিছে ক'ত বাজিছে বাৰু সেইবোৰ সেই ল'ৰা ছোৱালীবোৰ জহনি মোৱা ল'ৰা ছোৱালীবোৰ সেইবোৰ সেই পিকনি খাই সেই ডিজানা ফিজাই বজাইছে সপাই গম পাইছ নাই হ'ব মই ঘৰলৈ যাওঁ সেই মৰা জহনি যোৱা বোৱাটোক এই ভাতখিনি বাঢ়ি থৈ নাহিলোঁ নহয় এতিয়া বুজিছ একদম চিঞৰি থাকিব একদম মোৰ একদম তেজটোপা খাইছে জহনি যোৱা বুঢ়াটোৱে হেৰি ঐ শুনিছ সেই এইবাৰ যে হেৰি কৰোঁ নহ'লে এই ল'ৰা ছোৱালীবোৰে যেনেকৈ পিকনিক খাইছে এই কি বুলি কয় আমিও সেই বুঢ়ীমুঠিয়ে পিকনিক খাওঁ দে এই কি বুলি কয় আজিকালি বজাই যে ডিজানা কি ফিজা সেনেকুৱা এটা আনিলিম বুজিছ আমিও অকণমান ফূৰ্তি কৰিম আকৌ জহনি মৰতি তোকো সেই ডিজাডালহে লাগে আৰু পিকনিক খাবলৈ